নাচনি ঐ বহাগী আকৌ আহি পালেহি নাচনি ঐ কুলিয়ে দিলে বিহুৰ বাট। তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভাল। ৱেলকাম টু মাই নিউ ব্লগ। সকলোকে মই স্বাগতম জনাইছোঁ। আছোঁ আজিৰ ভিডিঅ'টো হ'বলৈ গৈছে ধামাকাৰ, কাৰণ আজি আমি গৈ আছোঁ দেখিব পাৰে খোজকাঢ়ি গৈ আছোঁ পুৰা, মানে আলি ফুৰিছোঁ তাকে দৃশ্যটো দেখাওঁ বুলি এবাৰ ওলাই আহিলোঁ ঘৰৰ পৰা। চাওক নাজাৰাটো চাওক, লুকছটো চাওক, লুকছটো এইপিনে ডাৱৰ ওলাই আছে ইমান ধুনীয়াকৈ, এইপিনে ফুল, এইপিনে গছ, এইপিনে পথাৰ আপোনাৰ পূৰা ৰুব মানে। চ' গাইজ দেৰি নকৰি আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰো ভাল পায়। আৰু এইপিনে চাব পাৰে, এইপিনে আমাৰ গাঁৱৰ ঘৰ, মানুহৰ ঘৰ, ইমান ধুনীয়া ধুনীয়া ফুল সজাই থৈছে, ফুল মানে হেৰি ৰুই থৈছে, ফুল গছ। এইখন ট্ৰেক্টৰ, এইখন খেতি বুলি ক'লে ট্ৰেক্টৰখন আগে আহে। এখন ট্ৰেক্টৰ, কেমেৰাটো ইমান ফাটি গৈছে। আৰু এইপিনে চাব পাৰে পূৰা মানে লুক চাওক। এইপিনে মই আহি আছিলোঁ, এইপিনে পূৰা আমাৰ দাই ঘৰ, আৰু এইপিনে আমাৰ ঘৰটো, আৰু এইপিনে চাওক আৰু এনেকুৱা দেখিছে। জনাব নাপাহৰিব, সেইটোৱে আৰু চ' কমেডি। এইপিনে চাব পাৰে পূৰা বনাই গৈ আছোঁ। চ' গাইজ গা পা ধুই পিনি ওলাই দিলোঁ আৰু পথাৰ হ'ব আপোনালোকে। এতিয়া আমি মেইন জেগাডোখৰলৈ গৈ আছোঁ, যোনটো একদম মানে থাকিয়ে ভাল লাগে কিবা এটা। অঁ, যোনটো জেগাত আমি থাকিয়ে কিবা ভাল লাগে। দৃশ্য চাওক না আপোনালোকে, এবাৰ থিয় হৈ পিনে দেখাব লাগিব। মানে মজা লাগে এডোখৰ জেগাডোখৰ, মানে একদম কৈছোঁ না আপোনালোকক, জেগাডোখৰ মজা লাগে। ঠাণ্ডা পৰিৱেশ টাইপ অলপ। মই মিচলাকৈ ওলাই আহিছোঁ আৰু মানে এই জেগাডোখৰ মই দেখাইছোঁ, ভালকৈ হ'ব না। চ' দেখিলে চাগে নাজাৰাটো। চ' মানে কিবা এটা ভাল লাগে জেগাডোখৰ, খেতি কৰিছে। আৰু এইপিনে ইমান ধুনীয়া লুক দেখাওঁ না, চাওক না বৰ ধুনীয়া। এইপিনে গৰম বেছ ভাল লাগে ন। এইপিনে একদম বিল টাইপৰ অলপ। এইডোখৰ জেগাই কৈছিলোঁ, যোনডোখৰ জেগাত কৈছিলোঁ যে ভাল লাগে, এইডোখৰ জেগাই মানে কিবা এটা ভাল লাগে ধৰণৰ, মানে কি ক'ম আৰু আপোনালোকক। এইপিনে চাওক না, এটা ভাল লাগে। শ্বুটিং কৰিবলৈ বহুত ভাল পোৱা ধৰক, শ্বৰ্ট ফিল্ম কৰিম বুলি ভাবিছোঁ মই ভৱিষ্যত। চাওক না পূৰা বতাহ মাৰি আছে, আৰু এইপিনে কিবা এটা ভাল লাগে। এইপিনে হাঁহ চাহ চৰি আছে, এইপিনে কেমেৰাটো ফাটি গৈছে বে। আৰু গৈ আছোঁ এইপিনে খোজকাঢ়ি চেনেল পিন্ধিয়ে পূৰা দেখাই গৈছোঁ আৰু পৰিৱেশটো আমাৰ গাঁও। কোচ লাইনটো দেখাই দিছোঁ আৰু এইপিনে দৃশ্য চাওক না, জুম কৰা লগে আন্ধাৰ হৈ গ'ল, কিয় নাজানো। দেখাইছোঁ, চাব পাৰে মাজতে দেখাই দিছোঁ আৰু এইবোৰ ভিতৰতো এইবোৰ দেখাবলৈ আছোঁ, চাব পাৰে। পাহাৰ টাইপৰ, একদম পাহাৰৰ ওচৰত থকা নিচিনা লাগি গৈছে। বতাহ চতাহ মাৰিছেতো, মানে ক'বলৈ ভাষা নাই। কিবা এটা সিদিনাখন গোটেই পানী বতাহলৈকে বৈ আহিছে, চাব পাৰে। বস্তুটো ৱাই থাকিব নাই আপোনাৰ। আৰু চ' যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মানে ছাবস্ক্ৰাইব লাগে আৰু বহুত দেই। আগলৈ যাম বুলি ভাবিছিলোঁ, আৰু নাযাওঁ নেকি। এইপিনে আগলৈ যাম বুলি ভাবিছিলোঁ, নাযাওঁ বুলি ভাবিছোঁ। তেওঁ গৈ দিছোঁ, চাওঁ গৈ চাওঁ।
চাওক তোমাৰ লুকটো কিবা এটা ভাল লাগে আৰু চ' কেনেকুৱা লাগিছে ক'ব আমাৰ গাঁৱৰ পৰিৱেশ আৰু এদিন দেখাম গোটেই গাঁওখন দেখাম আৰু আমাৰ এইপিনে চাব পাৰে মই পিনে জঁপিয়াম এতিয়া এইপিনে মানে দৃশ্য মানে মজা দৃশ্য এইপিনে জঁপিয়ালোঁ আৰু এইপিনে লুকছটো চাওক আপোনালোকে লুকছটো চাওক এয়া ধুনীয়া এখন বিল ডাবৰ মানে বিল ডাবৰ ভালছে ভিডিঅ'ত তুলিব লাগিব ৰ'ব দেই দেখিলে চাগে গাইছ নৰা নাজাৰো একদম ধুনীয়া টাইপৰ মানে নদীত থকা লিখা পুল এইটো মানে এটা পুল হয় এই পুলটো ভাঙিলে নতুন পুল লগালে চ' দেৰি নকৰি ঘৰলৈ যাওঁ আকৌ আহি গ'লোঁ মানে ওচৰৰ আপোনাৰ মানুহ এজন গৈছিলে আৰু আকৌ এবাৰ দেখাইছোঁ চ' গাইছ এইটো মোৰ ছেকেণ্ড ভিডিঅ' ক'লোৱে আপোনালোকক আৰু মই গৈ আছোঁ ঘৰলৈ ৰাওনা হৈ আছোঁ চ' এদিন সময় পেলাই আমাৰ ঘৰটো দেখাম সময়নো কি নগ'লোঁ ঘৰতে এনেই আছোঁ বনাম ভিডিঅ' ডেইলি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম মানে বনাবই লাগিব ভিডিঅ' আৰু মোৰ ছাবস্ক্ৰাইবাৰ ইমান নাই আৰু সেইকাৰণে ভিডিঅ' বনাবলৈ কিবা এটা ভাল নালাগে চ' বনাম নিশ্চয় বনাম এইটো অন হৈ আছে নাই বাৰু ঠিকে কেমেৰা অন হৈ আছে চ' বনাম ভিডিঅ' একদম অতি সোনকালে ভিডিঅ' বনাই একদম পুৰা ডেইলি ঢালিম এতিয়া ছাবস্ক্ৰাইব বাঢ়িব ন ছাবস্ক্ৰাইব বঢ়াত নহয় নিজৰ মতো ভাল লাগিব ভিডিঅ' লুকছটো কিবা এটা ভাল লাগে ইপিনে ভিডিঅ' শ্বৰ্ট ফিল্ম এইটো লৈ গৈছে শ্বৰ্ট ফিল্ম বনাই কিবা এটা ভাল লাগিব আৰু গাঁৱৰ পৰিৱেশটো চাওক নাপাওঁ গাঁৱৰ ওচৰ ওলাই থাকে এইপিনে মজাকৈ চ' গাইছ ভিডিঅ'টো ইমান দীঘল নকৰোঁ আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই থাকে আৰু অন্য এটা ব্লগত লগ পাই আছোঁ বাই বাই